আমাৰ ঘৰলৈ আহি গ'ল হাতী বাপু। এইটো মই গলুমলু সিং তাৰমানে মই লাহে লাহে পেটটো কমাইছোঁ যে সেইকাৰণে পেটেলা এটা লাগে মানে ঘৰখনত দেই কুটকুটাতে নেকি। হেল্ল' এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল PNB ক্ৰিয়েটাৰ্ছ। আমি বিহুত ঘৰৰ পৰা আহিলোঁ গুৱাহাটীত। আমি ইয়াৰ ৰুমটো নতুনকৈ সজালোঁ। এয়া বাইদেউ বনাইছে মাছৰ গুড়া ভাজি, পিঁয়াজৰ নলা আৰু ভকুৱা মাছ। বিহুত আমি ঘৰলৈ যাওঁতে যে আনিছিলোঁ বিহুৰ মাছ। আৰু সেয়া হৈছে বেঙেনা পিটিকা, বেঙেনা পোৰা। এয়া বেঙেনা পোৰাৰ সঁজুলি আৰু এয়া হৈছে মোৰ মাজুলী। আৰু বহুত ফুল সজাবলৈ বাকী আছে আমাৰ ঘৰৰ বাহিৰত। ফুলৰ টাব এয়া আমাৰ তাত এই পাতবিলাক ছাগলীয়ে খাই খাই পেলাইছিল, দেখিছেনে? এয়া ইমান দুখ লাগিছিলে। এতিয়া ছাগলীয়ে নাখায় আৰু ইয়াত আৰু লৈ আনিছোঁ। ইয়াত অকণমান আমি যত্ন কৰিব লাগিব তেওঁলোকক। ইয়াত ফুলৰ গুটি সিঁচিছোঁ দেই, কালি ফুলৰ গুটি কি ওলাই ঠিক নাই আৰু গুটিয়ে মেইন আৰু কৃষ্ণ। এইটো জলকীয়া পুলিটো তাত মানে ছাগলী অলপ খাইছিলে, ইয়াত আনি দিয়াৰ পিছত বেচেৰাটো মৰহি গ'ল। এতিয়া ভগৱান আৰু আপোনালোকৰ আশীৰ্বাদতহে জীয়াই থাকিব আৰু। এতিয়া দেখিছে বঙালী ধনিয়া বুলি কয়, ইয়াক বঙালী ধনিয়া, মান ধনিয়া। এডাল মানি প্লেণ্ট তাত এই তলত খাই পেলাইছিলেগৈ। এতিয়া কালি আমাৰ পুখুৰী বাইদেৱে বান্ধি দিছে। তাৰপিছত কি হয় আৰু এতিয়া ভগৱানেহে জানে। আমাৰ ওপৰতো দিছে, এয়া ইয়াত ৰ'দ পৰিবৰ কাৰণে দিছোঁ। তেতিয়া লতাবিলাক এনেকৈ বগাই আহিব, তেতিয়া আমি ৰুমত সজাম। ধন্যবাদ। আৰু অহা কাইলৈ আমাৰ গোসাঁই গৃহভাগ লোৱাৰ স্থাপন কৰাৰ এটা পৰ্ব আছে, গতিকে সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আও হৰি আও ৰাম কৃষ্ণ। এতিয়া আমাৰ বেডৰুমটো দেখাওঁ। এইটো আমাৰ বেডৰুম, সৰু ৰুমটো কিন্তু দুজনৰ কাৰণে এডজাষ্টেবল। এতিয়া দেখাম আমি এটা অৰ্ডাৰ কৰিছিলোঁ, সেই অৰ্ডাৰটো আনবক্সিং। পাঁচডাল আহে এটা পেকেটত, আমি 2টা পেকেট অৰ্ডাৰ কৰিছোঁ। ঠাণ্ডা পৰিছে আৰু বচোন পনীখন টানি লওঁ। এয়া ল'লোঁ আমি কম্বল ইয়ে জায়গা নগাঁও। এইবাৰ আমি শুক্ৰবাৰে লৈ যাম। এখন লৈছোঁ মাহঁতৰ গৈ, মা দেউতাই ঠাণ্ডা পাই থাকে অকণমান কম্বল কিনিছোঁ। ধুনীয়া লাইট।